ADRE 2.0 আজি অসম বুৰঞ্জী প্ৰশ্নোত্তৰসমূহ আলোচনা কৰি আপোনালোকে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিয়ে যেন। অসমলৈ প্ৰথমতে কোন প্ৰজাতিৰ লোকসকল আহিছিল? অষ্ট্ৰিক। বামুণী কোঁৱৰৰ টাই আহোম নাম কি আছিল? চুডাংফা। ধোদৰ আলি কোনে নিৰ্মাণ কৰাইছিল? গদাধৰ সিংহ। অসমলৈ অহা প্ৰথম চীনা পৰিব্ৰাজক কোন? হিউয়েন চাং। চুতীয়া ৰাজ্যৰ অন্তিম ৰজাজনৰ নাম কি? নীতিপাল। আহোমৰ অন্তিম ৰজাজনৰ নাম কি আছিল? পুৰন্দৰ সিংহ। সতী সাধনী কোন ৰাজবংশৰ ৰাণী আছিল? চুতীয়া। তুৰ্বকে প্ৰথম অসম আক্ৰমণ কেতিয়া কৰিছিল? 1527 চনত। অসম বুৰঞ্জীত ল'ৰা ৰজা বুলি কাক জনা যায়? চুলিকফা। চুলিকফাৰ হিন্দু নাম কি আছিল? ৰত্নধ্বজ সিংহ। ধন্যবাদ।